গাইজ কি খবৰ আশা কৰোঁ আপোনালোকৰ ভাল মোৰো ভাল তো আজি মাঘৰ বিহুৰ কাম মই আহিছিলোঁ ঘৰত আছোঁহি চ' এতিয়া ঠাণ্ডা একদম দিছিলে বতৰ একেবাৰে বেয়া মানে কি মাঘৰ বিহুত সদায় এনেকুৱাই হয় একদম এয়া মই এইফালে আমাৰ একদম এইটো চাইডে এইটো হৈছে আমাৰ ঘৰ তো সেইফালে আমাৰ মাঘৰ বিহুৰ মেজি জ্বলাই আছে আপোনালোকে জ্বলাই আছে মেজি মানে কি আমাৰ মানে এডোখৰত কি হয় আমাৰ যি ঘৰ ককাই ভাই আছে মানে আমাৰ এইডোখৰ গোটেই লাইনটো আমাৰ বৰ্তা বৰমাহঁতৰ চবৰে ঘৰ আছে চ' আমি চবে মিলি পিনি সেইডোখৰত এটা ৰাজহুৱাকৈ মানে আমাৰ গোটেই ঘৰ কিন্তু এক্সট্ৰাকৈ বনাই থাকিব চ' চবে মানে মিলি জুলি আৰু যাৰ যেনেকৈ পায় যাৰ ঘৰত যেনেকৈ বাঁহ চাহ আছে সেইবিলাক কৰি পিনি মেজিটো বনাই ৰাতি জ্বলাব আপোনালোক জ্বলা দেখাম চ' সেইফালে চাওক আমাৰ ঘৰ এনেকুৱা আৰু আমাৰ বছৰ এখন গাড়ী হৈছে তো এতিয়া বজাৰলৈ যাব তো সেয়া এইফালে আমাৰ ঘৰটো এইটো গোলাপ ফুল ফুলি আছে ভণ্টি লাগিছে নহয় এইটো মেজিটোৰ ওচৰত বেছি ডাঙৰকৈ বনোৱা নহয় মানে আমাৰ এই গোটেই ঘৰ এইটো আমাৰ বৰমাহঁতৰ ঘৰ বনাই আছে ইফালে আমাৰ খুৰীহঁতৰ ঘৰ বৰমাহঁতৰ ঘৰ আছে ইফালে আমাৰ ডাঙৰ বৰ্তাহঁতৰ ঘৰ আছে তো চবে এইটো মেজি চবৰেতো আমাৰ ৰাজহুৱা মেজি আমাৰ চুকত যিমানকৈ ঘৰ আছে সেই চবৰে এইটো মেজি হেৰি কৰে এইটো জ্বলাই ৰাতি জ্বলাব পাৰি ইয়াত মেজি এইফালে আছে সেইটো ত' এইটো ৰাতি জ্বলাব আমাৰ এইডোখৰ এজন বৰ্তা আছে সদায় জ্বলাই তেওঁৱে এইটো জ্বলাবহি আহি পিনি তাৰপিছত শস্য গাবৰ চব লগ হ'ব তো বাৰ্গেনিং হৈছে আমাৰ এই আৰু 400 টকীয়া মাছ এই আমাৰ 220 দিছে দেই আমাৰ মাছ ল'লে কি মাছ ল'লি ৰূপচন্দা মই লৈছোঁ মই এজনী আমাৰ মা মাছ লৈছে দেই বাৰ্গেনিং আৰু বাৰ্গেন কৰিছে বাৰ্গেন অঁ কি কৈছ এয়া আমাৰ চব্জি কাটা আছে নহৰু চৰু গুচাই আছে এনে আমাৰ মায়ে নহৰু চৰু গুচাই আছে এয়া ববা পলাইছে এয়া চব্জি এয়া মাংস দুটামানৰ কাৰণে আৰু মাছ চাছ কাটি থৈছে বনাম আৰু এইটো এয়া কুকুৰ লৈ আছে বহি আছে গুৰু শংকৰ এইটো আমাৰ মাংস কটা মানুহ ভালকৈ এবাৰ চাই লওক দেখাম আৰু আপোনালোকে কি হৈ আছে আগে এয়া মই গাহৰি মাংস বনাই আছোঁ এইফালে বিলাহী চিলাহী কাটিম আৰু এইখিনি আছে এইটো কুকুৰ খেদি ফুৰিছে এইকেইটা দিছে মাংস খাবলৈ ঘূৰি ফুৰিছে এইকেইটা নতুন সম্পত্তি গোটাইছে এয়া গাহৰি জুই নুমাই গ'ল বনাই আছোঁ আপোনালোকক লাহে লাহে দেখাই থাকিম আৰু দেই চাওক মাছ ভাজি আছে মাছ ফ্ৰাই কৰি আছে আমাৰ ৰান্ধনী বাইদেউ নহয় দাদা এইটো শুকোৱা আজি খানা এয়া গাহৰি মাংস এয়া মাছৰ জোল এইফালে এইটো পেটু ভাজি এয়া ভাতটো ভাগি থাকিলে বহি আছে জ্বলি আছে পুৰা এইফালে খানা আয়োজন এয়া আমাৰ বৰ্তাহঁতে পাঠ কৰি আছে বেছিকৈ জোৰকৈ ক'ব নোৱাৰি যে চব মেজি জুই খতম হৈছে অলমষ্ট ইয়াৰ পিছত আৰু এইবোৰ চুৰ কৰা জেওৰা চেওৰা দিব আৰু পৰম্পৰা চুৰ কৰিব যাবি নাই অঁ চুৰ কৰিব যাম এয়া বিহু চলি আছে এয়া খানা বনি আছে আমাৰ খানা বনাইছে পুৰা নাচ গান চলি আছে আৰু আমাৰ জুই ধৰিবলৈ মই ইয়াত চুকুৰি আনিছোঁ এই ৰখাই চুকুৰি আনিছোঁ কৰি আছোঁ আমাৰ মাঘৰ বিহু 15 দিলে তাত মেজি চেজি জ্বলাই আছিলোঁ চব এতিয়া ঘৰে পলালে এয়া বৰষুণ দি দিলে আজিলৈ ইমানেই কাইলৈ মাঘৰ বিহু আছে দেখাম আপোনালোকক কি হয়।